এমেণ্ডমেণ্টৰ ক্ষেত্ৰত কেনেধৰণৰ আচলতে আজি এটা ঐতিহাসিক দিন। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 6 শিডিউল কাউন্সিলৰ CM সকল আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহাৰাজ প্ৰদ্যুৎ ডাঙৰীয়া আমি একেলগে থাকি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজীক আমি লগ কৰিছোঁ আৰু প্ৰায় সকলোৰে ইছ্যুটো একে 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে। ইয়াত এডমিনিষ্ট্ৰেটিভ পেনেন্স আৰু বিভিন্ন যে ছাবজেক্টবিলাক আছে এইটো আৰু অলপ ষ্ট্ৰেংথেন কৰিব লাগে, এইটো লৈ পেলাই আলোচনা হৈছে আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক খুব ভালকৈ বুজাইছে আৰু তেখেতে এটা কমিটিও বনাই দিছে আৰু সেই কমিটিয়ে এমাহৰ ভিতৰত বিভিন্ন গ্ৰুপছৰ লগত কনচাল্ট কৰিব আৰু কনচালটেশ্যন কৰি পেলাই এটা নিৰ্ণয়ত আহিব আৰু আমি এইটোকে বিচাৰিছিলোঁ আৰু তেখেতে খুব ভালকৈ কৈছে এইটো যি দলৰে নহওক বা যি চৰকাৰৰে কমিটমেণ্ট নহওক, কিন্তু আজি যিটো ভাৰত চৰকাৰ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেই চৰকাৰখনে আমাৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব আৰু আমিও ভাৰতীয় মানুহ হিচাপে আমি বিচাৰিছোঁ যে ভাৰতৰ সাংবিধানিক ব্যৱস্থাৰ ভিতৰত যিহেতু 6 শিডিউলটো বনোৱা হৈছে, এই 6 শিডিউলৰ বাকী থকা সৰু সুৰা প্ৰব্লেমবিলাক ছল্ভ কৰি দিলে ভালকৈ অনাগত দিনত এই 6 শিডিউল অঞ্চলত বসবাস কৰা মানুহবিলাকে ইহঁতৰ শিক্ষা দীক্ষা কালচাৰ লেংগুৱেজ চব প্ৰটেকশ্যন প্ৰিজাৰ্ভেশ্যন চব কামটো ভালকৈ কৰিব পাৰিব। গতিকে আমি খুব সুখী হৈ গৃহমন্ত্ৰী ডাঙৰীয়াক লগ পাই আৰু আমি অনাগত দিনত তেখেতে যেনেকৈ আজি এটা মাৰ্গদৰ্শন কৰিছে বা যি কথা চিন্তা কৰিছে সেইটো আমি আগুৱাই লৈ যোৱাৰ কাৰণে সকলো একত্ৰিত হৈ বাট চাই থাকোঁ। 125th এমেণ্ডমেণ্টত কি আচলতে বিচৰা হৈছে, বেছিক মেইন পইণ্ট কি আপোনালোকে ৰেজ কৰিছে? চব কাউন্সিলটো 6 শিডিউলৰ আধাৰত বনোৱা হৈছে, কিছুমান সুবিধা অসুবিধা তাত আছে। এইখিনি কথাই 125th এমেণ্ডমেণ্টত কিছুমান সৰু সুৰা কথা আছে যিটো নেকি BTCত যদি কিবা এটা আছে, কাৰ্বি আংলঙত কিবা এটা আছে, আমাৰ ইফালে মেঘালয়ত কিবা এটা আছে, ত্ৰিপুৰাত কিবা এটা আছে, এই গোটেই প্ৰব্লেমছবিলাক একেলগে লৈ পেলাই 125th এমেণ্ডমেণ্টটো হ'ব। চ' পিছত আপোনালোকক মই 1-to-1 আলোচনা কৰিম, কিন্তু আজি আমি সকলো আনন্দিত হৈছোঁ যিহেতু ইয়াত আমাৰ খাচী কাউন্সিলৰ চিফ ডাঙৰীয়া আছে, কাৰ্বি আংলঙৰ পৰা আছে, লাই মাৰা চাকমা চব সকলো ইয়াত আছে, আমাৰ ত্ৰিপুৰা। চ' একেলগে আমি আছোঁ আজি। গতিকে খাদ্যভতে তেনেকুৱা মিটিং কেতিয়াও হোৱা নাছিলে। আজিৰ মিটিংটো ঐতিহাসিক। যোৱা 50 বছৰত এনেকুৱা একেলগে শিখসকল লগ লাগি নেতাসকল লগ লাগি গৃহমন্ত্ৰীক 6 শিডিউল কাউন্সিলৰ ইছ্যুটো তেনেকুৱা লগ পালা হৈছে নে নাই মই নাজানো, কিন্তু আমি জনা হোৱাৰ পৰা আজিয়ে প্ৰথম তেনেকুৱা মিটিং হৈছে আৰু গৃহমন্ত্ৰী ডাঙৰীয়া খুব পজিটিভলি কথা পাতিছে। কিমান সময় আপোনালোকৰ এই মিটিং চলিছে? বহুত সময় পাতিছোঁ আমি, হাফ এন আৱাৰ পাতিছোঁ আমি, আধা ঘণ্টাতকৈ বেছি পতা হৈছে। থেংক ইউ। मीटिंग बहुत अच्छी गई। सिर्फ हम नहीं, हम सब एक संग थे वहाँ। नॉर्थ ईस्ट में हमारा राज्य अलग हो सकता है लेकिन समस्या ज़्यादा करके एक ही है और हमारे जो काउंसिल्स है उनमें कैसे हमारे पास फाइनेंशियल पॉलिटिकल और इकोनॉमिक पावर्स आए, लैंड पावर्स आए, उस सब में हमने उनको एक अच्छे तरीके से एक मेमोरेंडम दिया है किताब में और उन्होंने हमें आश्वासन दिया है कि 1 महीने के अंदर वो निर्णय लेंगे और उन्होंने एक कमेटी भी बनाया है। उस कमेटी में वो सब जो कमेटी के मेंबर्स होंगे, आई थिंक इट विल बी अंडर द MOS जो अभी बने हैं और नित्यानंद राय जी उनके अंदर रहेगा और हम सबसे सलाह करके जल्द से जल्द 1 महीने के अंदर वो एक सोल्यूशन की तरफ आगे बढ़ेंगे। उनका एटीट्यूड, उनका जो हमसे जैसे उन्होंने बात किया, द वे ही स्पोक टू ऑल ऑफ अस, द वे ही कम्युनिकेटेड विद ऑल ऑफ अस, वी आर वेरी हैप्पी। ही इज़ वेल वर्स्ड एंड द मोस्ट इम्पॉर्टेंट थिंग ही इज सेड, सबसे बड़ी चीज़ उन्होंने ये कही है कि जो गवर्नमेंट ऑफ इंडिया ने आपको आश्वासन दिया है, वो कांग्रेस की हो, बीजेपी की हो या कोई और गवर्नमेंट की भी हो, वो सबका आश्वासन गवर्नमेंट ऑफ इंडिया का है और वो सबका पालन करेंगे। उन्होंने ये हमें आश्वासन